বন্ধুসকল আমিতো জানোৱে যে ইলেক্ট্ৰিচিটি বিল পেমেন্ট আপুনি ভীম ইউপিআইত গৈ কেনেকৈ পেমেন্ট কৰিব পাৰে কিন্তু আমি এইটো দেখা নাই যে ভীম ইউপিআইৰ মাধ্যমতো আপুনি ইলেক্ট্ৰিচিটি প্ৰিপেইড ৰিচাৰ্জ কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে কেনেকৈ ইলেক্ট্ৰিচিটি প্ৰিপেইড মিটাৰ আপুনি ভীম ইউপিআইৰ মাধ্যমত ৰিচাৰ্জ কৰিব পাৰে তেতিয়ালে চাই থাকক এই ভিডিঅ'টো হেকলে আমি হেতু ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজিৱৰ্ক অসমলৈ বন্ধুসকল আহক এতিয়া আমি ভীম ইউপিআই এপটোত গুচি যাওঁ ভীম ইউপিআই এপটো এনেকৈ খোলা হোৱাৰ পাছত আপুনি আপোনাৰ এমপিন বা ফিংগাৰপ্ৰিন্টৰ মাধ্যমত আপোনাৰ একাউণ্টত লগইন হৈ যাওক আমি আমাৰ একাউণ্টত ইয়াত লগইন হৈ গৈছো লগইন হোৱাৰ পাছত এনেকৈ ড্যাশবোৰ্ড দেখা পাম ইয়াৰ ভিতৰত আমি গুচি যাম বিল এণ্ড ৰিচাৰ্জেছৰ যেটো অপচন আছে তাৰ ওপৰত হেতুৰ ওপৰত ক্লিক কৰিম তাৰ ওপৰত ক্লিক কৰাৰ পাছত ৰিচাৰ্জটো প্ৰথমতে আহিব ফাস্টেগ মোবাইল প্ৰিপেইড পোষ্টপেইড এবিলা আহিব কিন্তু আমি এতিয়া ইউটিলিটি বিলছৰ আন্ডাৰত ইলেক্ট্ৰিচিটি যেটো অপচন আছে হেতুৰ ওপৰত গুচি যাম ইলেক্ট্ৰিচিটিৰ ওপৰত গুচি যোৱাৰ পাছত ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি কোম্পানীটো সিলেক্ট কৰিবলৈ কোৱা হ'ব আপুনি ওপৰৰ সাৰ্চ বাৰডালত সাৰ্চ কৰি ল'ব পাৰে মই এতিয়া তাৰ ওপৰত লিখিম আসাম কাৰণ আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড যেটো আছে হেতু আমাৰ ইলেক্ট্ৰিচিটি কোম্পানীটোৰ নাম ইয়াত দুটা আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেডৰ অপচন আহিছে তলতটো চাওক স্মাৰ্ট প্ৰিপেইড মিটাৰ ৰিচাৰ্জ হেতুৰ ওপৰত আমি ক্লিক কৰিম ওপৰটো আপুনি পোষ্টপেইড বিল দিবৰ কাৰণে সিলেক্ট কৰিব লাগিব তলতটো প্ৰিপেইড মিটাৰ ৰিচাৰ্জ কৰাৰ কাৰণে আমি হেতুৰ ওপৰত ক্লিক কৰিম তাৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো এন্টাৰ কৰিবলৈ কোৱা হৈছে তাৰ পাছত প্ৰসিড কৰিব লাগিব মই কনজিউমাৰ নম্বৰটো এন্টাৰ কৰি প্ৰসিড কৰি দিওঁ প্ৰসিড কৰি দিয়াৰ পাছতে মোৰ বিল এতিয়া 100 টকা ৰিচাৰ্জ কৰিবৰ কাৰণে অটোমেটিক্যালি কোৱা হৈছে এটো এই কাৰণে দেখুৱায় আপোনাৰ এভাৰেজ বিল মাহত কিমান খৰচ হৈ আছে হেতুৰ ওপৰত নিৰ্ভৰ কৰিহে এটো দেখুৱায় মোৰ ঘৰত এতিয়া কোনো মানুহ নাই কাৰণে অকমান খৰচ কম হৈ আছে সেই কাৰণে হেতুৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে 100 টকা ইয়াত ৰিচাৰ্জ কৰিবলৈ কোৱা হৈছে কিন্তু তলত চাওক আপুনি ইয়াত আপুনি 1000 2000 3000 যিমান ইচ্ছা আপুনি ইয়াত ভৰাব পাৰে মই 100 টকাটোকে থাকিব দিম আপোনাক যিমানখিনি ভৰাবলগীয়া হয় সেইখিনি ভৰাওক আপোনাৰ যদি এভাৰেজ বিল 500 600 হয় তেতিয়ালে ইয়াত 500 600 আহি যাব কিন্তু এতিয়া মোৰ 100 টকা আহিছে মই 100 টকাতে থাকিব দিম এতিয়া পে 100 रुपीस কৰি দিওঁ এতিয়া 100 টকা পে কৰি দিবৰ কাৰণে যেতিয়া ক্লিক কৰিম আগৰ পেজটোত আপোনাৰ যেটো এমপিন আছে ট্ৰানজেকচন পিন আছে হেতু এন্টাৰ কৰিবলৈ কোৱা হ'ব যেটো ইয়াত মই হেতু আপোনাক দেখুৱা নাই মই হেতু এন্টাৰ কৰি দিলো হেতু এন্টাৰ কৰাৰ পাছতে পেমেন্ট সাকসেসফুল হৈ এনেকৈ দেখুৱাব পেমেন্ট সাকসেসফুল হোৱাৰ পাছত আমি যদি হোমত যাওঁ তেতিয়া হলে ইয়াত আপোনাৰ ৰিসিপ্টখন এনেকৈ দেখুৱা হ'ব কিমান টকা আপুনি পেমেন্ট কৰিলে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী স্মাৰ্ট প্ৰিপেইড ৰিচাৰ্জত 100 টকা আপুনি কৰিলে ইয়াত ট্ৰানজেকচন আইডিটো দিয়া হৈছে আৰু লগে লগে এতিয়া মোৰ মোবাইলত মেছেজো আহিছে কি মোৰ 100 টকা এটা মোৰ প্ৰিপেইড ৰিচাৰ্জ হৈ গৈছে বন্ধুসকল এনেকৈয়ে আপুনিও যদি ভীম ইউপিআইটো ব্যৱহাৰ কৰি ইলেক্ট্ৰিচিটি স্মাৰ্ট মিটাৰটো ৰিচাৰ্জ কৰিব বিচাৰিছে সহজতে কৰিব পাৰে